নমস্কাৰ পদ্মা ৰুৰেল ফুড প্ৰডাক্টলৈ আপোনালোকক স্বাগতম। আজি আমি অমিতাৰ উপযোগিতা আৰু উপকাৰিতাৰ বিষয়ে আলোচনা কৰিম। অমিতা বহুলভাৱে ব্যৱহৃত ফল তথা পাচলি। ইয়াক কেঁচা আৰু পকা দুই ধৰণে খাব পৰা যায়। কেৱল ইমানেই নহয়, অমিতাৰ গুটি, ফল, পাত আৰু ফুল আটাইবোৰেই উপযোগী। অমিতাক তৰকাৰী, ফল চালাড, জুচ, বৰফি, পৰঠা ইত্যাদি বিভিন্ন ধৰণে ৰান্ধি খোৱা হয়। অমিতা এবিধ উত্তম টেণ্ডাৰাইজাৰ, অৰ্থাৎ ইয়াৰ নৰম কৰা ক্ষমতা আছে। ইয়াত থকা পেপেইন নামৰ এনজাইমে মাংস কোমল কৰাত সহায় কৰে। সেয়ে ইয়াক বিভিন্ন ধৰণৰ মাংসৰ ৰন্ধন প্ৰকৰণত ব্যৱহাৰ কৰা হয়। অসমীয়া ৰন্ধন প্ৰকৰণত পাৰ মাংস আৰু অমিতা সকলোৰেই প্ৰিয় আৰু পৰিচিত। আহকচোন আজি আমি অমিতাৰ বিভিন্ন উপকাৰিতাসমূহৰ বিষয়ে আলোচনা কৰোঁ। প্ৰথমে অমিতাৰ গুটিৰ উপকাৰিতাৰ বিষয়ে জানি লওঁ। লিভাৰ আৰু কিডনীক সুৰক্ষা দিয়ে, পেলু, কৃমি নাশ কৰে, কৰ্কট ৰোগৰ কোষ বৃদ্ধিত বাধা দিয়ে, হজম শক্তি বঢ়ায়, ঘাঁ জ্বলা-পোৰা কৰাত উপশম কৰে, জ্বৰ কমায়, গাঁঠিৰ বিষ উপশম কৰে। লগতে ই মহিলাসকলৰ বাবে প্ৰাকৃতিক গৰ্ভনিৰোধক হিচাপেও কাম কৰে। অমিতাৰ গুটি পিচি ফেচ মাস্ক হিচাপে ব্যৱহাৰ কৰি ছালৰ উজ্জ্বলতা বৃদ্ধি কৰিব পাৰি। ফল বা পাচলি হিচাপে অমিতাৰ উপকাৰিতা। প্ৰথমে আমি কেঁচা অমিতাৰ উপকাৰিতাৰ বিষয়ে জানি লওঁ আহক। কেঁচা অমিতাত প্ৰচুৰ পৰিমাণৰ ভিটামিন থাকে। ই মগজুৰ বিকাশত সহায় কৰে। কেঁচা অমিতা হাড়ৰ বাবে অতি উত্তম। হজম শক্তি বৃদ্ধি কৰে তথা স্কিন আলচাৰ নিয়ন্ত্ৰণ কৰে। এতিয়া আহোঁ পকা অমিতাৰ উপকাৰিতালৈ। পকা অমিতাই হৃদজনিত ৰোগৰ পৰা ৰক্ষা কৰে, হজম শক্তি বৃদ্ধি কৰে, দৃষ্টিশক্তি উন্নত কৰে, বাত বিষ চিকিৎসাত সহায় কৰে, ছালৰ ৰং তথা চুলি সবল কৰে, কৰ্কট ৰোগ প্ৰতিৰোধ কৰে, শৰীৰৰ প্ৰতিৰোধক ক্ষমতা বঢ়ায়। ইয়াৰ উপৰিও অমিতাই মহিলাৰ ঋতুস্ৰাৱ নিয়মীয়া কৰে, কোষ্ঠকাঠিন্যতা দূৰ কৰে, ওজন কমায়, দাঁতৰ বিষ নিৰাময় কৰে ইত্যাদি। পাৰম্পৰিক চিকিৎসা ব্যৱস্থা অমিতাৰ পাত মেলেৰিয়া তথা হাঁপানি ৰোগৰ প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰা হয়। অমিতা পাতৰ জুচৰ উপকাৰিতা। ডেংগু, মেলেৰিয়া ৰোগৰ প্ৰতিষেধক হিচাপে ব্যৱহাৰ হয়। হজম শক্তি বৃদ্ধি কৰে আৰু লিভাৰ সুৰক্ষিত কৰি ৰাখে। তেজত চুগাৰৰ পৰিমাণ কমাই ৰাখে। মহিলাৰ ঋতুস্ৰাৱৰ সময়ত হোৱা বিষ উপশম কৰে, ছালৰ সমস্যা দূৰ কৰে, চুলি বৃদ্ধিত সহায় কৰে। এতিয়া আহোঁ অমিতাৰ ফুলৰ বিষয়ে। অমিতাৰ ফুলে ডায়েবেটিক ৰোগীৰ ব্লাড চুগাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰি ৰাখে। ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন এ, চি, ই থকাৰ লগতে এণ্টি অক্সিডেণ্টৰ উপাদানযুক্ত ফলেট থাকে, যি কলেষ্টৰেল আৰু অক্সিডেশ্যন প্ৰতিৰোধ কৰে। অমিতা ফুলৰ ৰস মৌজোলৰ লগত মিহলাই সেৱন কৰিলে শ্বাস-প্ৰশ্বাসজনিত সমস্যা দূৰ হয় তথা মাত ভগা আৰু কাহৰ পৰা উপশম পাব পৰা যায়। ঠাই বিশেষে অমিতাক বিভিন্ন নামেৰে জনা যায়। ইয়াত ইংৰাজী পাপায়া বা পাও পাও বুলিও কোৱা হয়। অমিতাৰ বৈজ্ঞানিক নাম হৈছে কেৰিকা পাপায়া। যদি আজিৰ তথ্যখিনি আপোনালোকৰ ভাল লাগিল, তেন্তে ভৱিষ্যতে আৰু এনে বহুত উপকাৰী তথ্য পাই থাকিবলৈ আমাৰ চেনেলটো লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।